কবিতাত শব্দ নিলিখা আজি বহুদিনেই হ'ল। কবিতাত শব্দ নিলিখা আজি বহুদিনেই হ'ল। উকা কাগজত শব্দবোৰ নিমাত হৈ পৰি ৰ'ল। ভাষাবোৰ যেন ক'ৰবাত লুকাই গ'ল। আখৰবোৰ ভাগৰ হৈ টোপনি গ'ল। কবিতাত শব্দ নিলিখা আজি বহুদিনেই হ'ল। আজিকালি কবিতা লিখিবলৈ ভয় লগা হ'ল। আজিকালি কবিতা লিখিবলৈ ভয় লগা হ'ল। গোলাপৰ কবিতা বাৰুদৰ কবিতা যেন লগা হ'ল। প্ৰেমৰ কবিতাই প্ৰতাৰণাৰ বতৰা দি গ'ল। আপোনাৰ সপোনত ভগা দাপোন এখন পৰি ৰ'ল। দুচকুৱে দেখা আঘাতত মোৰ আপোন কলমটো দেখোন ভাগি গ'ল। কবিতাত শব্দ নিলিখা আজি বহুদিনেই হ'ল। কবিতাত শব্দ নিলিখা আজি বহুদিনেই হ'ল। আজিকালি কবিতা লিখিবলৈ পোহৰ নহা হ'ল। আজিকালি কবিতা লিখিবলৈ পোহৰ নহা হ'ল। কলিকালৰ গ্ৰাসত মহাকাশত সূৰ্যও নেদেখা হ'ল। কলিকালৰ গ্ৰাসত মহাকাশত আজি সূৰ্যও নেদেখা হ'ল। পখিলা খেদি ফুৰা শিশুৰ মনবোৰ বিষাক্ত হ'ল। জোনাক খেদি ফুৰা গাভৰুবোৰ ধৰ্ষিতা হ'ল। মাতৃৰ মৰমৰ প্ৰতিদানত মাতৃ হত্যা হ'ল। পিতৃৰ মৰমৰ বলিদানত পুত্ৰ হত্যা হ'ল। আৰু এনেকুৱা কাহিনী শুনাই অহা এখিলা কাগজ উৰি আহি মোৰ ওচৰত আজি পৰি ৰ'ল। তাত সত্যমেৱ জয়তে বা ৰামৰ দেশৰ কবিতা লিখিবলৈ মোৰ কিন্তু অকণো সাহস নহ'ল। তাত কবিতা লিখিবলৈ মোৰ কিন্তু অকণো সাহস নহ'ল। এনেকুৱা অমানৱীয় কাহিনী দেখি দেখি উকা কাগজত শব্দবোৰ নিমাত হৈ পৰি ৰ'ল। এনেকুৱা অমানৱীয় কাহিনী দেখি দেখি উকা কাগজত মোৰ শব্দবোৰ নিমাত হৈ পৰি ৰ'ল। তথাপিও দেখোন বহুদিনৰ মূৰত নিলিখোঁ বুলিও এটি হতাশাৰ কবিতা লিখা হ'ল। এটি হতাশাৰ কবিতা লিখা হ'ল। এটি আঘাতৰ কবিতা লিখা হ'ল।